জানো এতিয়া চাগে কোনো শুই উঠা নাই, কাৰণ সময় হোৱা নাই। উঠিছেও যদি ফোনত মানুহ নাই, কিন্তু মানে বিপদত পৰিহে এইখিনি কৰিছোঁ। ৰাতি 2টা বজাত আমাৰ ঘৰত সাপ এডাল দেখিলে মোৰ সৰু ভণ্টীয়ে, অজগৰ সাপ, বহুত ডাঙৰ। এতিয়া মানুহ বিচাৰি পোৱা নাই। ৰখি আমি পুলিচক কৰিলোঁ, তেওঁলোক আহিলে, কিন্তু তেওঁলোকে সাপ নধৰে। বহুত দেৰি ৰখিলে, 2 ঘণ্টামান তেওঁলোক ৰখিলে, 2টাৰ পৰা 4টা মানলৈকে। তাৰপিছত ফৰেষ্টৰ 2জন মানুহ আহিলে, তেওঁলোকে হাতীহে ধৰে, সাপ নধৰে। এতিয়া সাপ ধৰা মানুহ নাই। তাৰপিছত ক'ৰবাৰ পৰা কালেক্ট কৰি চিৰিয়াখানাৰ পৰা 2টা নাম্বাৰ দিছিলে। এতিয়া এটা নাম্বাৰ ছুইচ অফ, এটা নাম্বাৰ ৰিং কৰি আছিলোঁ। মই যেতিয়া 10 বাৰমান কৰিলোঁ, 11 নম্বৰ ফোনটো তেওঁলোকে ছুইচ অফ কৰি দিছে। কোনোবা যদি কাইণ্ডলি আছে তেনেকুৱা মানুহ, প্লিজ। মই পাঞ্জাৱীত থাকোঁ, বাঘুৰবৰীত, আৰু কোনোবা যদি আছে প্লিজ কণ্টেক্ট কৰিব পাৰে মোক। মই এইডাল দেখুৱাই দিছোঁ, ৰ'ব। মোক এই গছডালতে আছে, এইখিনি মানত আছে। মই এতিয়া দেখুৱাব নোৱাৰিম। এইডাল সাপডাল আপোনালোকৰ যদি চিৰিয়াখানাৰ কোনোবা চিনাকি মানুহ আছে বা এনেই সাপ ধৰা কোনোবা মানুহ আছে, প্লিজ কাইণ্ডলি মোক জনাওক। মানে ভয়ো খাইছোঁ। ৰাতিটো বাৰু আমি তেনেকৈ পাৰ কৰিলোঁ, সেই 2টা বজাৰ পৰা। এতিয়া ৰাতিপুৱা হ'ল, ৰখি আছোঁ তেতিয়াৰ পৰা যাতে ক'তো নাযায়। এতিয়া দেখি আছোঁ কাৰণে, কিন্তু ভয়ো লাগিছে, মাজে মাজে লৰি দিয়ে। ঠিক আছে বাৰু, যদি কাৰোবাৰ তাত কিবা কণ্টেক্ট আছে, অজগৰ হয় এডাল। ফৰেষ্টৰ মানুহেও কৈ থৈ গ'ল, পুলিচৰ মানুহেও কৈছে, আপোনালোককো দেখুৱালোঁ। মানে ভিডিঅ'টোত কিমান আহিছে নাজানো। যদি কাৰোবাৰ চিনাকি আছে, কাইণ্ডলি প্লিজ আপোনালোকে ইনফৰ্ম কৰিব।